নমস্কাৰ ছাত্ৰসকল, আজি মই বিদ্যুৎ বিজ্ঞানৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ তোমালোকৰ আগলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই তোমালোকে যথেষ্ট উপকৃত হ'বা। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা, যাতে ইয়াৰ পিছৰ ভিডিঅ'বোৰ আকৌ তোমালোকৰ আগলৈ সোনকালে পঠাব পাৰোঁ। এতিয়া আহা আমি পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বিদ্যুৎ প্ৰবাহ কি? বিভৱ ভেদ কি? ওমৰ সূত্ৰ কি? ৰুট কি? এম্পিয়াৰ ইকুৱেল টু কুলম বাই ছেকেণ্ড, ভোল্ট ইকুৱেল টু জুল বাই কুলম, এইবিলাকৰ বিষয়ে আমি আজি আলোচনা কৰিম। চ' বিদ্যুৎ প্ৰবাহ হ'ল যে এনেকুৱা বিদ্যুৎ প্ৰবাহ বুলি কোৱাৰ লগে লগে এইটো এটা বৰ্তনীৰ কথা মনলৈ আহে। এই বৰ্তনীটোত আমি জানো বিদ্যুৎ প্ৰবাহৰ দিশ যদিও আমি ধনাত্মক দিশৰ পৰা ঋণাত্মক মেৰুলৈ দিয়া হয়, আচলতে ইয়াৰ ঋণ মেৰুৰ পৰাহে মুক্ত ইলেক্ট্ৰনৰ সোঁত ধনাত্মক দিশলৈ বয়। গতিকে এনেকুৱা ইলেক্ট্ৰনৰ সোঁত বৈ যে আছে, এই ইলেক্ট্ৰনৰ সোঁত বওঁতে এই তাঁৰডালৰ মাজেৰে তাঁৰডালৰ যিকোনো এটা লম্বছেদৰ মাজেৰে, লম্বছেদ আমি ইপিনেও ল'ব পাৰোঁ, ইপিনেও ল'ব পাৰোঁ, যিকোনো লম্বছেদ এটাৰ মাজেৰে 1 ছেকেণ্ডত যিমানখিনি বা যিমান কুলম্ব আধান পাৰ হৈ যায়, যিমান কুলম্ব আধান পাৰ হৈ যায় তাকে আমি বৰ্তনীটোৰ মাজেৰে চালিত বিদ্যুৎ প্ৰবাহ বুলি কওঁ। অৰ্থাৎ বৰ্তনী এটাত সংলগ্ন তাঁৰ এডালৰ যিকোনো লম্বছেদৰ মাজেৰে 1 ছেকেণ্ডত যিমান কুলম্ব আধান পাৰ হৈ যায় তাক আমি তাঁৰডালৰ মাজেৰে চালিত বিদ্যুৎ প্ৰবাহ বুলি কওঁ। বিদ্যুৎ প্ৰবাহক আমি এম্পিয়াৰ এককত জোখোঁ, সেই বিদ্যুৎ প্ৰবাহৰ SI একক হ'ল এম্পিয়াৰ। ইয়াত মই ইয়াতে সংজ্ঞাটো দি দিছোঁ লিখি, তোমালোকে স্কিপ কৰি ল'ব পাৰিবা, স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিবা। বৰ্তনী এটাত সংলগ্ন তাঁৰ এডালৰ যিকোনো লম্বছেদৰ মাজেৰে 1 ছেকেণ্ডত যিমান কুলম্ব আধান পাৰ হৈ যায় তাক তাঁৰডালৰ মাজেৰে চালিত বিদ্যুৎ প্ৰবাহ বোলে। বিদ্যুৎ প্ৰবাহৰ SI একক এম্পিয়াৰ। এতিয়া 1 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহনো কি? 1 এম্পিয়াৰ বিদ্যুৎ প্ৰবাহৰ আমি কিদৰে উমান পাব পাৰোঁ? 1 এম্পিয়াৰ প্ৰবাহ কি বা বিদ্যুৎ প্ৰবাহৰ এককৰ সংজ্ঞা কি? আমাৰ কিতাপখনত প্ৰশ্ন এটা আছে, বিদ্যুৎ প্ৰবাহৰ এককৰ সংজ্ঞা দিয়া। মানে বিদ্যুৎ প্ৰবাহৰ একক মানে হ'ল বিদ্যুৎ প্ৰবাহৰ একক এম্পিয়াৰ। তো আমি সংজ্ঞা দিম 1 এম্পিয়াৰৰ। 1 এম্পিয়াৰৰ সংজ্ঞাটো এনেকৈ দিব পাৰিম, ছেম লাইনত হ'ব ইয়াতে, যে বৰ্তনী এটাত সংলগ্ন তাঁৰ এডালৰ যিকোনো লম্বছেদৰ মাজেৰে 1 ছেকেণ্ডত যিমান শব্দটোৰ সলনি ইয়াতে 1 কুলম্ব আধান লগাই দিলে হৈ গ'ল। বৰ্তনী এটাৰ মাজেৰে বা বৰ্তনী এটাত সংলগ্ন তাঁৰ এডালৰ মাজেৰে যিকোনো লম্বছেদৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম্ব আধান পাৰ হৈ গ'লে তাঁৰডালৰ মাজেৰে চালিত প্ৰবাহক 1 এম্পিয়াৰ বুলি ক'ব। ইয়াতে মই লিখি দিছোঁ তথাপি তলত, যে বৰ্তনী এটাত সংলগ্ন তাঁৰ এডালৰ যিকোনো লম্বছেদৰ মাজেৰে 1 ছেকেণ্ডত 1 কুলম্ব আধান পাৰ হৈ গ'লে তাঁৰডালৰ মাজেৰে চালিত প্ৰবাহক 1 এম্পিয়াৰ প্ৰবাহ বোলে। হৈছে, অৰ্থাৎ বিদ্যুৎ প্ৰবাহ হ'ল কোনো পৰিবাহী এডালৰ মাজেৰে চালিত প্ৰবাহৰ হাৰ, আধানৰ প্ৰবাহৰ হাৰ। বিদ্যুৎ প্ৰবাহৰ মাজেৰে 1 ছেকেণ্ডত কিমান কুলম্বকৈ আধান পাৰ হৈ গৈ আছে তাকে আমি তাঁৰডালৰ মাজেৰে চালিত প্ৰবাহ বুলি কওঁ। হ'ল, অৰ্থাৎ পৰিবাহী এনেকুৱা বৰ্তনী এটাৰ তাঁৰডালৰ মাজেৰে যদি 1 ছেকেণ্ডত 1 কুলম্ব আধান পাৰ হৈ যায় তেতিয়াহ'লে প্ৰবাহ হ'ব 1 এম্পিয়াৰ। 1 ছেকেণ্ডত 2 কুলম্ব আধান পাৰ হৈ গ'লে প্ৰবাহ হ'ব 2 এম্পিয়াৰ। 1 ছেকেণ্ডত 5 কুলম্ব আধান পাৰ হৈ গ'লে প্ৰবাহ হ'ব 5 এম্পিয়াৰ, এনেকুৱা ধৰণৰ। ঠিক আছে, নেক্সট আহোঁ আমি বিভৱ ভেদ কি? বিভৱ ভেদ হ'ল, বিভৱ ভেদটো চাবা, এনেকুৱা বৰ্তনী এটাৰ, বৈদ্যুতিক বৰ্তনী এটাৰ চাপ'জ দুটা বিন্দু ল'লোঁ, ইয়াতে এটা বিন্দু ল'লোঁ, ইয়াতে এটা বিন্দু ল'লোঁ। এতিয়া এই বিন্দুটোৰ পৰা এই বিন্দুটোলৈ ইলেক্ট্ৰনৰ সোঁত বব। এতিয়া এই বিন্দুৰ পৰা এই বিন্দুলৈ 1 কুলম্ব আধান আনোতে এটা কি কৰিব লাগিব? আমি কাৰ্য কৰিব লাগিব, আৰু যি পৰিমাণৰ কাৰ্য হয় তাকে আমি কি বুলি ক'ম? এই বৰ্তনীটোৰ দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ বুলি ক'ম। হৈছে, অৰ্থাৎ আমি ক'ম যে বৰ্তনী এটাত সংলগ্ন তাঁৰ এডালৰ
এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1 কুলম্ব আধান নিওঁতে যি পৰিমাণৰ কাৰ্য কৰিবলগীয়া হয় তাক বিন্দু দুটাৰ মাজৰ বিভৱভেদ বোলে। বৰ্তনী এটাত সংলগ্ন তাঁৰ এডালৰ যিকোনো দুটা বিন্দুৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1 কুলম্ব আধান নিওঁতে যি পৰিমাণৰ কাৰ্য কৰিবলগীয়া হয় তাক বিন্দু দুটাৰ মাজৰ বিভৱভেদ বোলে। ইয়াতে মই লিখি দিছোঁ যে বৰ্তনী এটাত সংলগ্ন তাঁৰ এডালৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1 কুলম্ব আধান বা একক ধনাত্মক আধান নিওঁতে যি পৰিমাণৰ কাৰ্য কৰিবলগীয়া হয় তাক বিন্দু দুটাৰ মাজৰ বিভৱভেদ বোলে। হৈছে অৰ্থাৎ বিভৱভেদ হ'ল কাৰ্য বাই সময়, তাৰমানে কি কাৰ্য বাই আধান। 1 কুলম্ব আধান এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিব লাগিব আৰু তাত কিমানখিনি কাৰ্য হয় সেইটো আমি হিচাপ ৰাখিব লাগিব আৰু সেই কাৰ্যক সেই আধানেৰে হৰণ কৰিলে যিটো মান পাম সেইটোৱে হ'ব বিন্দু দুটাৰ মাজৰ বিভৱভেদ। সেয়েহে লিখা হয় বিভৱভেদ ইকুৱেল টু কাৰ্য বাই আধান, ভি বিভৱভেদক ভিৰে সূচালে, কাৰ্যক ডাব্লিউৰে সূচালে, আধানক কিউৰে সূচালে সংজ্ঞাৰ সূত্ৰটো হ'বগৈ ভি ইকুৱেল টু ডাব্লিউ বাই কিউ। হৈছে এই সূত্ৰটো ব্যৱহাৰ কৰি এটা 2 নম্বৰী অংক এটা দি দিয়ে, পৰীক্ষাত চাই ল'বা। এই তিনিটাৰ ভিতৰত প্ৰশ্নটোত খালি এটাই মনত ৰাখিবা, ইয়াৰ যিকোনো দুটাৰ ভেলু দিয়া থাকিব, এটা ফাইন কৰিব লাগিব। এইটো সূত্ৰ ব্যৱহাৰ কৰি উলিয়াই দিবা। হ'ব, এতিয়া আহোঁ আমি ওমৰ সূত্ৰ কি? ওমৰ সূত্ৰ এইটো বিভৱভেদ পোৱা গ'ল। তো বিভৱভেদৰ এচা একক হ'ল ভোল্ট। বিভৱভেদৰ এচা একক ভোল্ট। যে 1 ভোল্ট বিভৱভেদ বুলিলে কি বুজি পাওঁ? 1 ভোল্ট বিভৱভেদ বুলিলে আমি বুজি পাম যে বৰ্তনী এটাত সংলগ্ন তাঁৰ এডালৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ আমি 1 কুলম্ব আধান নিওঁতে বৰ্তনীত সংলগ্ন তাঁৰ এডালৰ যিকোনো দুটা বিন্দুৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1 কুলম্ব আধান নিওঁতে যদি আমি 1 জুল পৰিমাণৰ কাৰ্য কৰোঁ তেতিয়াহ'লে বিন্দু দুটাৰ মাজৰ বিভৱভেদ হ'ব 1 ভোল্ট। চেম টাইপত যাব, সেইটো সংজ্ঞাৰ দৰে একে। বৰ্তনী এটাত সংলগ্ন তাঁৰ এডালৰ যিকোনো দুটা বিন্দুৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1 কুলম্ব আধান নিওঁতে যদি সম্পাদিত কাৰ্য 1 জুল হয় তেতিয়াহ'লে তাক আমি বিন্দু দুটাৰ মাজৰ বিভৱভেদ হ'ব 1 ভোল্ট। ইয়াতে লিখি দিয়া আছে। বৰ্তনী এটাত সংলগ্ন তাঁৰ এডালৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1 কুলম্ব আধান নিওঁতে যদি 1 জুল কাৰ্য সম্পাদন হয় তেন্তে বিন্দু দুটাৰ মাজৰ বিভৱভেদ হ'ব 1 ভোল্ট। অৰ্থাৎ 1 ভোল্ট ইকুৱেল টু হ'ল 1 জুল বাই 1 কুলম্ব। অ'কে, এতিয়া পলম নকৰি আমি ওমৰ সূত্ৰটোলৈ আহোঁ। ওমৰ সূত্ৰত সাধাৰণতে এই বৰ্তনী এটাৰ কথা মনলৈ আহে। ওমৰ সূত্ৰত কি হয়? এনেকুৱা কোনো বৈদ্যুতিক বৰ্তনী এটাৰ মাজৰ বৰ্তনী এটাৰ দুই মূৰৰ যিটো বিভৱভেদ ভি, এনেকুৱা বৰ্তনী এটাৰ দুই মূৰৰ বিভৱভেদ ভি, এই বিভৱভেদটো সদায় এই বৰ্তনীটোৰ মাজেৰে চালিত প্ৰবাহৰ ওপৰত নিৰ্ভৰ কৰে। হৈছে বৰ্তনী এটাৰ দুই মূৰৰ বিভৱভেদ বৰ্তনীটোৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক। অৰ্থাৎ প্ৰবাহ যদি বাঢ়ি যায় বিভৱভেদ বাঢ়িব। অৰ্থাৎ আমাক যদি বেছি প্ৰবাহ লাগে আমি বিভৱভেদটো বঢ়াই দিব লাগিব, প্ৰবাহ কমকৈ লাগিলে বিভৱভেদটো কমাই দিব লাগিব। হৈছে সেয়েহে ওমে কৈছিল যে কোনো বৈদ্যুতিক বৰ্তনী এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ বৰ্তনীটোৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক। কিন্তু এটা কথা ৰৈ গৈছে মোৰ, এইটো স্থিৰ উষ্ণতাত। উষ্ণতাটো মানে যিটো আমাৰ টেম্পাৰেচাৰ উষ্ণতা সেইটো স্থিৰে থাকিব লাগিব, একে উষ্ণতা থাকিব লাগিব। ইয়াতে স্থিৰ উষ্ণতাটো লগাই দিবা। স্থিৰ উষ্ণতাত কোনো বৈদ্যুতিক বৰ্তনী এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ বৰ্তনীটোৰ মাজেৰে চালিত প্ৰবাহৰ সমানুপাতিক।
যদি বৰ্তনী এটাৰ দুইমূৰৰ প্ৰয়োগ কৰা বিভৱ ভেদ ভি হয় আৰু তাৰ মাজেৰে চালিত প্ৰবাহ যদি আই হয় তেতিয়াহ'লে ওমৰ সূত্ৰ অনুসৰি হ'ব ভি সমানুপাতিক আই আৰু ভি বাই আই ইকুৱেল টু এটা ধ্ৰুৱক পাম যাক আমি আৰ এৰে নাম দিছোঁ আৰু ধ্ৰুৱক গতিকে সংজ্ঞাত হৈ গ'ল 1 আছে 1 ইনটু ভি ভি আই ইনটু আৰ আই আৰ চ' আমি পালোঁ ভি ইকুৱেল টু আই ইনটু আৰ এতিয়া ৰোধ আহিল ৰোধ কি হ'ল ৰোধ হ'ল এই যে ভি বাই আৰ অৰ্থাৎ বিভৱ ভেদ আৰু প্ৰবাহৰ যিটো অনুপাত এই অনুপাতটো এটা ধ্ৰুৱক হয় আৰু তাক আমি ৰোধ বুলি কওঁ অৰ্থাৎ ৰোধ হ'ল যে বিদ্যুৎ বৰ্তনী এটাৰ দুইমূৰৰ বিভৱ ভেদ আৰু তাৰ মাজেৰে চালিত প্ৰবাহৰ এটা অনুপাত ই চালিত প্ৰবাহৰ ওপৰত প্ৰয়োগ কৰা এক প্ৰকাৰ বাধা তাৰমানে বিদ্যুৎ বৰ্তনী তার এডালৰ মাজেৰে প্ৰবাহ চালিত হোৱাত এই ৰোধটোৱে অলপ বাধা দিয়ে ৰোধৰ এছআই একক ওম ৰোধৰ এছআই একক ওম এক ওম ৰোধ কি নেক্সট ক্লাছত দিম বাৰু আজিলৈ ধন্যবাদ যদি তোমালোকে ভিডিঅ'টো ভাল পাইছা লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ